গয়বাৰীত প্ৰমোদ বড়ো হায়েষ্ট ভোটত মানে হাৰিব। প্ৰমোদ বড়ো 50,000 বাদে 50টাও নাপায়। খণ্ডন বিৰাট বেয়াকৈ হাৰিব। 100% বিপিএফে চৰকাৰ গঠন কৰিব। তাত BTC চিফ নহয়, আমেৰিকাৰ প্ৰেচিডেণ্ট। নাই, কোকৰাঝাৰত প্ৰমোদ বড়ো পাত্তা নাপায়। সি ইয়াৰ এই তামোলপুৰৰ মানুহ হয়। তামোলপুৰতে সি নিজিকে, কোকৰাঝাৰত কেনেকৈ জিকিব? মই কৈছোঁ কোকৰাঝাৰত আমি আছোঁ, কি পাত্তা পাব প্ৰমোদে? মই কোকৰাঝাৰৰ মানুহ হয়, মইহে জানে কোকৰাঝাৰৰ পৰিৱেশ। সি তামোলপুৰতে নিজিকে, কোকৰাঝাৰত কেনেকৈ জিকিব য'ত আমি আছোঁ? 26-27খন পাম বুলি আজি কৈছে। এই প্ৰমোদ বড়োৰ কথাহে ৰাইজক খবৰ দিয়কচোন। আপুনি কওকচোন, পাই নাকি? আপোনাৰ অপিনিয়ন কি? প্ৰমোদ বড়ো 25-26টা পাই নাকি? এই অপিনিয়নটো লওকচোন ৰাইজৰ পৰা। ইয়াত মিটিঙত মেলা মানুহ আহিছে, মুছলিম আছে, বড়ো আছে, ৰাজবংশী আছে, বেংগলী আছে, শৰণীয়া আছে, গাৰো, ৰাভা, নাথযোগী আছে। ইহঁতৰ পৰা অপিনিয়নটো লওকচোন, কোনে কিমান পায়? প্ৰমোদ বড়ো 0। প্ৰমোদ বড়ো এই গয়বাৰী সমষ্টিটো হাৰিছে আৰু কোকৰাঝাৰতো পাত্তাই নাপায় সি। কোকৰাঝাৰত য'ত আমি আছোঁ কি পাত্তা পাব? তামোলপুৰতে পাৰা নাই সি আৰু কোকৰাঝাৰ গৈছে। প্ৰমোদ বড়োৱে কৈছে ছাৰ আপুনি বোলে দেশ নোহোৱা ৰজা। জাম্বা এইবিলাক কি কয়? প্ৰমোদ বড়ো জাম্বা পূৰ্ব, সি মানে খালি পইচাহে খাব জানে। সি কি জানে? পইচা বহুত বিলাই আছে বুলি কৈছে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োতো হিচাপ নাই। এইকাৰণে মই কৈছোঁ, আমাৰ ৰাইজক আমি জনাইছোঁ, প্ৰমোদ বড়োৰ পইচাটো খাবি, একো কৰিব নোৱাৰে, মই আছোঁ। হেলিকপ্টাৰ নচলিব নেকি? পইচা নাই বুলি যে কৈছে আপুনি। মোৰতো বাকী চলি আছে, ভাড়াটো আমি দিব পৰা নাই। তেল খৰচাটো আমি কোনো ৰকম এফালে বিচাৰি পেলাই কৰি আছোঁ, ৰাইজে দিছে। চলিব। যোৱাকালি যেনিবা এই ওদালগুৰিৰ পৰা অলপ দিছে, যোৱাকালি আজিও দিব। আজি এই যে আমাৰ কিবাৰ পৰা অলপ দিব বুলি কৈ আছে, সেই যে খালেংদুৱাৰৰ পৰা অলপ দিব বুলি কৈছে। এনেকুৱাই তামোলপুৰতো দিব আছে, দেখা নাই। মেনিফেষ্টো যোৱাকালি প্ৰকাশ কৰিছে। 1 নম্বৰ এজেণ্ডাটো হ'ল সকলো জাতি জনগোষ্ঠীক মাটিৰ পাট্টা প্ৰদান কৰাটো 1 নম্বৰ এজেণ্ডা। গয়বাৰীত প্ৰমোদ বড়ো হায়েষ্ট ভোটত মানে হাৰিব, সবচেয়ে হায়েষ্ট ভোটত। প্ৰমোদ বড়ো 50,000 বাদে 50টাও নাপায় সি। দেখা পাই পেলাই তেওঁ হেলিকপ্টাৰ উৰুৱালে, কেইদিনমান যে হেলিকপ্টাৰ উৰুৱালে প্ৰমোদ বড়োৱে, আপোনাক দেখা পাই ভয়তে উৰিয়ালে নেকি? প্ৰমোদ বড়ো হেলিকপ্টাৰ দি ঘূৰি আছে, আমিও জানো, শুনিছোঁ। কিন্তু আমাৰ মিটিঙত অহা সকলোৱে হেলিকপ্টাৰ চাবৰ কাৰণে অহা নাই, BPF দলৰ মিটিঙৰ কাৰণে আহিছে। কিন্তু প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ গ'লেও হেলিকপ্টাৰ চোৱা মানুহ নাই। চন্দন ব্ৰহ্মতো হেলিকপ্টাৰ ঘূৰিছে, চাম পাব। চন্দন ব্ৰহ্ম ঠিক আছে দে। হা, মোৰ লগত কম্পেয়াৰ কৰা যায় চন্দনৰ কথা। চন্দন বিৰাট বেয়াকৈ হাৰিব, চাই থাকক। বেছি দিন নাই, 26 তাৰিখ আহক। 100% বিপিএফে চৰকাৰ গঠন কৰিব। ভূমিকা গ্ৰহণ কৰিম বুলি বাৰে বাৰে কৈ আছে। নাই, এইটোতো নিজৰ কথা না। বিজেপিয়ে নিজৰ কথাটো কৈ লৈছে, এইটোতো কি ডাঙৰ কথা? চবে ক'ব, আজি প্ৰমোদো যেনিবা কৈ আছে যে আমি চৰকাৰ কৰিম। কিন্তু অপিনিয়ন, পাব্লিক অপিনিয়নটো কি? বিশ্বজিৎ দৈমাৰী কোৱা কথাটো সি নিজৰ কথা, বিজেপিৰ কথা নহয়। কৈ ল'ব পাৰে বিশ্বজিৎ দৈমাৰী আমি BTC চিফ হ'ম বুলি, কিন্তু মই কৈছোঁ বিশ্বজিৎ দৈমাৰী গমেই পোৱা নাই বিজেপিৰ পৰা যে তাক আমেৰিকাৰ প্ৰেচিডেণ্ট বনাবৰ কাৰণে প্ৰস্তাৱ লৈ পেলাই আছে, সি গমেই পোৱা নাই। ভিতৰুৱাভাৱে বিজেপি দলে বিশ্বজিতক আমেৰিকাৰ প্ৰেচিডেণ্ট বনাবৰ কাৰণে সিদ্ধান্ত লোৱাই আছে, কিন্তু সি গম পোৱা নাই। সেইকাৰণে সি BTC চিফ হ'ব বুলি কৈ আছে। তাত BTC চিফ নহয়, আমেৰিকাৰ প্ৰেচিডেণ্ট।